आङो खुनु इउपिपिनिबो नङा बिपिएफनिबो नङा कंग्रेसनिबो नङा एआइइउनिबो नङा बिजेपिनिबो नङा आङो जाहैबाय रायजोनि प्रतिनिधि आङो रायजोनि सासे उदां बिजाथि थ' प्रचार खालामनाङा आंनि अर्गानाइजेसनानो मोनबा जिल्लानि अर्गानाइजेसन लानानै आं जेरावबो होनो हायो दा आङो हाइकमान्डखा आं बबे पार्टियाव थांनानै आङो बहाय माबानानै एब्रेना थानांगौ इउपिपिएलए जुदि टिकिट निदे तथापि आम्ही जिखि जा खुलुमबाय अस्सलामु आलैकुम नमस्कार जहार दिनै मलानदुबि गामि आरो रुपसि ब्लक दिव्यांग अल विथेर डिफरेंटली एबल पार्सन्स प्रोटेक्शन अर्गानाइजेशननि आं गाहाय आफादगिरि आंनि नामा मुस्रि प्रदीप कुमार मुसाहारि आङो आंनिनो अल विथेर डिफरेंटली एबल पार्सन्स प्रोटेक्शन अर्गानाइजेशननि आन्दाराव क'क्राझार जिल्लानि बेन्दोङाव गोग्लैनाय नैबे रुपसि ब्लक बे रुपसि ब्लकनि आन्दाराव दिनै फैबाय थानाय जे बिटिआर काउन्सिल इलेक्शन सेप्टेम्बर दानाव जानो गोनां जे बिटिआर इलेक्शन जे हबलगआ 2025 बिटिआर काउन्सिल सेप्टेम्बर माहत जी हबलगआ आमार जितु काउन्सिल इलेक्शन এই ইলেকশনত লৈ আমি দুটা ব্লক এই গোমা সমষ্টিত পৰে এটা হল গোসাইগাঁও ব্লক আৰু নাম্বাৰ 2 হল রূপসী ব্লক এই ব্লকৰ আন্ডাৰত আমি আজি সকলোৱে লক বা গট কাই পেলাই এই অঞ্চলখন অহা দিনবোৰত ইলেকশ্যন যেটো পৰিচালনা কৰাৰ কাৰণত আমি রূপসী ব্লক ইলেকশ্যন কমিটি নাম এটা ঘোষণা কৰিছো আমি আকৌ গোসাইগাঁও ব্লক ইলেকশ্যন কমিটি এটা ঘোষণা কৰিম আমি দুটা कमिटी बनवाय फेलाय आङो मोननै कमिटी खालामनानै मोनसेया जाहैबाय गोसाइगांव नम्बर 1 इज गोसाइगांव ब्लक another one is that means second is रूपसी ब्लक এই ব্লক দুটা যিমানখিনি আমাৰ ভোট কেন্দ্ৰ আছে এই দুটা ব্লক কমিটিয়ে আমাৰ অহা দিনবোৰত কেনেকে ইলেকশ্যন পৰিচালনা কৰিব লাগে প্ৰচাৰ অভিযান কৰিব লাগে মাब्रैहाय फोसावगोन माब्रैहाय मानसिफोरनि खाथियाव थांनानै इलेक्शननि सोमोन्दै मा रोखोम बुजायनांगौ मा रोखोम प्रचार खालामनांगौ बिनि सोमोन्दै जोंनि जे नैबे कमिटियाव दिनैहाय आङो गायनानै होलांनोसै आफादगिरिया जाहैबाय साद्दाम हुसैन प्रेसिडेंट आरो भाइस प्रेसिडेंटआ जाहैबाय आबु जाहान शेख भाइस प्रेसिडेंट आरो एसिस्टेंट सेक्रेटारि जाहैबाय सुशील राय आरो भाइस प्रेसिडेंट आरो बाव सासे लाबावदों जोंहा बायसान्स जुदि उसुबिदा जायोब्ला बायसान्स जुदि आमार मानु दिव्यांग मानु तार कारण आमी बायसान्स যাব নোৱাৰে যদি এবসেন্ট অফ দা প্রেজেন্ট যেতিয়া থাকিব নোৱাৰিব তাৰ কাৰণ আমি বুদ্ধিমান লামা ভাইস প্রেসিডেন্ট হিচাপত আমি ৰাখি দিয়া হৈছে আৰু মহিলা মৰ্চাৰ পৰা আমি ওমেন্সৰ পৰা আমি মহিলাসকলৰ কেনেকে আমাৰ মাজত কাম কৰি যাব লাগে বুলি আমি মহিলাসকলৰো অধিকাৰ হিচাপত দীপিকা ৰায় জেনারেল সেক্রেটারি হিচাপত আমি ৰাখি দিয়া হৈছে আৰু মনিকা রায় অর্গানাইজিং যি সেক্রেটারি আমি টেকেটৰো আমি মহিলা মোৰ্চাৰ পৰা আমি ৰাখি দিয়া হৈছে আমাৰ ইয়াত বাকি কেটা মেম্বাৰ আমি ইয়াত এটা গাঁৱত 10 জনকৈ मोनसे गामियाव आङो 10 जन मेम्बार हिसाबै नैबे रूपसी ब्लक इलेक्शन कमिटी जितुनाखि आङो परिचालना खालामगोन
बा फोसावदिंगोन बिनि सोमोन्दै आमी जितु इलेक्शन पर्यायत जितु परिचालना करिब এটা गाँवत 10 জন आमी मेम्बार लोৱা হৈছে महिला पाলৰ পৰা 5 জন আৰু পুৰুষ পালৰ পৰা আমি 5 জন লৈকে আমি লৈ পেলাই আপোনালোকে আমাক নজৰ নকৰিব আমি দিব্যাং সমাজখন জীয়াই থাকাৰ কাৰণত যেটো আমাৰ চৰকাৰে ভাৰতত যেতিয়া স্বাধীনতা হোৱাৰ পাছতে আমাৰ দিব্যাং বিলাকৰ কাৰণত লগত আমি আজি গোমা সমষ্টিত যিমানখিনি আমাৰ বাসিন্দা আছে জাতীয় ধৰ্মীয় যিমানখিনি আমি বাছনি নকৰাকৈ যিমান ইয়াত বসবাস কৰি আছে বা যিমানখিনি আমাৰ পৰিয়াল আছে গোমা সমষ্টিত এই সকলোকে লৈ আমি এটা চিন্তা কৰিছে এইবাৰ দিব্যাং সমাজৰ পৰাও আমি খোলাভাৱে ইন্ডিপেন্ডেন্স ক্যান্ডিডেট আমি হিসাবত আমি যোগদান কৰিবলৈ আমি ফুল প্ৰিপাৰেচন অহা দিনবোৰৰ আমি কেনেকে ইলেকশন প্ৰচাৰ অভিযান লগত আমি আগভাগ ল'ব লাগে বুলি আমি এইবাৰ সিদ্ধান্ত লৈছে আমি কোনো পাৰ্টিত যোগদান কৰা নাই আপোনালোকে চিন্তা কৰিব নালাগে আমি কোনো ইউপিএলৰ নহয় আমি কোনো বিপিএলৰ নহয় আমি কোনো কংগ্ৰেছৰ নহয় আমি কোনো কিবা তৃণমূল কংগ্ৰেছৰ নহয় আমি কোনো এআইইউডিএফৰ নহয় আমি নিৰ্দলীয়ভাৱে ৰাইজৰ প্ৰতিনিধি হিচাপত আমি থিয় হ'বলৈ এইবাৰ আমি ওলাইছে শ্ৰদ্ধেয় ৰাইজ আৰু গোমাবাসী যিমানখিনি আছে আপোনালোকে সকলোৱে দিব্যাং বিলাকৰ কাৰণত উন্নতিৰ কাৰণত আপোনালোকৰ এই অঞ্চলত যিমানখিনি আমাৰ গোমা অঞ্চলত বাসিন্দা আছে তেখেতৰ উন্নতিৰ কাৰণত অঞ্চলটো আমি কেনেকে উদ্ধাৰ কৰিব লাগে আপোনালোকে আমাৰ সমাজখন আপোনালোকে চাই চিতাৰ কাৰণত ইলেকশন ভোট দি পেলাই জয়যুক্ত কৰাব লাগে বুলি আমি আপোনালোকৰ সকলোকে প্ৰত্যেকটা গাঁৱত আমি গাঁওবুঢ়া মৌৰবী আৰু জাতি জনজাতি যিমানখিনি আছে আমি সকলোকে অনুৰোধ কৰিছো অহা দিনবোৰত আপোনালোকে দিব্যাং সমাজৰ পৰা নিৰুহুৱাভাৱে যেটো ক্যান্ডিডেট মই থিয় হ'ম আপোনালোকে সহানুভূতি কৰাৰ পাছত জয়যুক্ত কৰাব বুলি মই আশা ৰাখি পেলাই এই আজি ইলেকশন প্ৰচাৰ অভিযান আমি কমিটি গঠন কৰি পেলাই বা দিनैहाय आङो इलेक्शनखौ माब्रै सालायलांगोन फैबाय थानाय समफ्राव जोंखौ नोंथांमोनहा मोजां मानसिफ्रा साननो नाङा आङो कुनु इउपिपिनिबो नङा बिपिएफनिबो नङा कंग्रेसनिबो नङा एआइइउडिनिबो नङा बिजेपिनिबो नङा आङो जाहैबाय रायजोनि प्रतिनिधि आङो रायजोनि सासे उदां बिजाथि कुनु पार्टियाव योगदान खालामाखै आं तृणमूल कंग्रेसा आंखौ वेलकाम खालामदों मानसिफ्रा होनदों आंखौ प्रचार खालामदों तृणमूलाव थांबाय नामा थाङाखै आं जेब्ला थांगोन माला गानगोन होमब्ला जेब्ला आङो तृणमूलाव योगदान होगोन बिपिएफआव योगदान होगोन अब्ला आङो माला गाननानै बुंगोन आङो उमुक पार्टियाव योगदान होबाय नोंथांमोना बेखौ साननाङा दुप्रचार खालामनाङा आंनि अर्गानाइजेशनानो मोनबा जिल्लानि अर्गानाइजेशन लानानै आं जेरावबो होनो हायो मानो मालाय पार्टिनिलाय सापर्ट लानांगौ आंनो हाइ कमान्डखा आं अबे पार्टियाव थानानै आङो बहाय माबानानै इब्रायनानै थानांगौ दा আপোনালোকে চিন্তা কৰিব নালাগে ময়ে হাই কমান্ড পাঁচখন জিলাত ময়ে সেন্ট্রাল প্রেসিডেন্ট মই ডিসিশন ল'ব পাৰে ময়ে অল ইন অল কোনো পাৰ্টিত মই যোগদান কৰা নাই আপোনালোকে কতবা যদি মই এটলিস্ট ওয়ান টাইম যদি এটেন্ড হৈছে হেতু ভাবিব নালাগে আপোনালোকে তৃণমূলৰ পোস্টাৰ কিবা বিপিএফৰ পোস্টাৰ ইউপিএফৰ ট্ৰেক্টৰ পোস্টাৰ কিবা কংগ্ৰেছৰ পোস্টাৰ কিবা এআইইউডিএফৰ পোস্টাৰ এইবিলাক আমালোকৰ নিচিনা মানুহক দাগ লগাব নালাগে আপোনালোকে আমাক সাপোর্ট দি পেলাই মই অনুৰোধ কৰিছো হাত জোৰ কৰি পেলাই মোৰ কাৰণৰ নহয় হাজাৰজন দিব্যাংগৰ কাৰণত আপোনালোকে ভোট দিয়ক হাজাৰজন जोंनि जेनाखि थाबायनो हायै सोलिनो हायै खोथा बुंनो रोङै सुबुंफोरनि थाखाय नोंथांमोना भोट होनांगौ जों बायदि सुबुंफोरखौ गाज्रि नोजोर होनाङा जोङो रावनिबो सुथुर मिथुर नङा আমি সকলোৰে
কোনো পার্টির আমি বিরোধী নহয় আমি বিপিএফৰো হওক আমি টিএমচিও হওক কংগ্ৰেছৰো হওক বিপিএফৰ হওক আমি কোনো পার্টির শত্রু নহয় আমাক যি সহায় সহমতি কৰিব যি পার্টি আমি 39টা সমষ্টি আমি তাক 5খন জিলাত আমি তাক সাপোর্ট কৰিম একলৈয়ে হেতুই কয় মই আমাৰ গুমাবাসী লগত বিটিসিত যিমানখিনি আমাৰ দিব্যাং ভাই বনি বন্ধুসকলৰ আছে আমি সকলোকে মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন যাচি পেলাই সকলোৱে এইবাৰ আমাক যদি ইউপি পেলে যদি টিকিট নিদে তথাপিও আমি জিকি যাম